বন্ধুসকল নমস্কাৰ। এতিয়া মই মোচা ৰিজৰ্টত আছোঁ। মই জাষ্ট এইটো ক'ব খোজোঁ, আজি ধুনীয়া লাগিছে ইয়াতে ঘূৰি পেলাই আৰু জীপ চাফাৰী কৰিছোঁ। আমাৰ লোৱাৰ আছামত মানস যিটো অভয়াৰণ্য আছে সেইটোত আহিব লাগে প্ৰতিজন ব্যক্তি, আহি পেলাই ইয়াতে এনজয় কৰিব লাগে। ৰিজৰ্টখন কি ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে ইয়াতে। আমি কাজিৰঙা যাব লাগে, কিন্তু মানস তাতকৈ বেছি বেটাৰ যেন লাগে। মই কাজিৰঙাত বহুতবাৰ গৈছোঁ, কিন্তু মানসৰ দৰে লগা নাই এনেকুৱা অভয়াৰণ্য। সঁচাকৈ জংঘলত থকা যেন লাগে ইয়াতে, ভাল লাগিছে। আৰু এটা টপিকত মই কথা ক'ব বিচাৰোঁ, আজি সঁচাকৈ মোৰ এইটো ফিল হৈছে, নেটৱৰ্ক মাৰ্কেটিং একচুৱেলি কৰিব নালাগে। নেটৱৰ্ক মাৰ্কেটিং কৰিলে এনেকুৱা এনজয়মেণ্ট ল'বই লাগিব। আপোনাৰ সেই ডিউটিটো মিছ কৰা যায়। ময়ো চাকৰি কৰি আছিলোঁ, চাকৰিৰ পাছত এতিয়া নেটৱৰ্ক মাৰ্কেটিং কৰাৰ কাৰণে ইয়াতে আহি পেলাই এনজয়মেণ্ট কৰিব লগা হৈছে। সেই যিটো ডিউটি আছিলে মই খুব মিছ কৰোঁ। 9টাতে যাব লাগে, 8টালৈকে কাম কৰিব লাগে, কাষ্টমাৰৰ পিছে পিছে দৌৰিব লাগে। আজি নেটৱৰ্ক মাৰ্কেটিং কৰাৰ কাৰণে আজি মই ফ্ৰী মাইণ্ডত, এটা ফ্ৰাইডে হয় আজি, কালি আহিছোঁ বৃহস্পতিবাৰ, ৱৰ্কিং ডেত, আজি ফ্ৰাইডেও এনজয় কৰি আছোঁ। ন' টেনশ্যন। একচুৱেলি টেনশ্যন লাগে জীৱনত, টেনশ্যন নহ'লেতো কি হ'ব। সেইকাৰণে মই ক'ম আটাইকে নেটৱৰ্ক মাৰ্কেটিং কেতিয়াও নকৰিব, কাৰণ আপোনাৰ জীৱনৰ পৰা টেনশ্যনটো নাইকিয়া হৈ যাব, আপোনাৰ জীৱনৰ পৰা সেই ডিউটিটো নাইকিয়া হৈ যাব। খুব মোৰ মনটো বেয়া লাগে কি সেই যে 9টাত উঠি যাব লাগে, সেই 9টাত উঠি নোযোৱা কাৰণে মই কেতিয়াবা মিছ কৰি দিওঁ। আজি ফ্ৰী মাইণ্ডত এতিয়া আহিব পাৰিছোঁ। সেইকাৰণে মই প্ৰতিজন ব্যক্তিকে ৰিকুৱেষ্ট কৰিম, নেটৱৰ্ক মাৰ্কেটিং নকৰিব, হয়নে নহয় মাইনা, কি কোৱা? নেটৱৰ্ক মাৰ্কেটিং কৰিলে এনেকুৱা এনজয়মেণ্ট কৰিব লাগিব। আমাৰ পুনাল বড়ো ছাৰ আছে, কি কয়? নেটৱৰ্ক মাৰ্কেটিং কৰিলে আমি এনেকে এনজয় কৰিব লাগিব। সেইকাৰণে নকৰাই ভাল। যদি এনজয় কৰিব বিচাৰে ডেফিনেটলি আপুনি নেটৱৰ্ক মাৰ্কেটিঙে কৰিব লাগিব। থেংক ইউ ছাৰ। আৰু মই ক'ম নেটৱৰ্ক মাৰ্কেটিং নকৰিব, কাৰণ এনজয়মেণ্টটো খুব বেয়া ন জীৱনৰ কাৰণে। তাকে সেই ডিউটিটো মিছ কৰিব আপুনি। 9টাত যাই পেলাই 6টালৈকে কাম কৰা, হয়নে নহয়?